In 200 meters, turn left toward Udalguri Koramor Road. Sida. বাইদেউ এই ডাউজেং ৱাটাৰফলটো আগত ন হা আই সিদাই এই সাম্বৰখন দেখাই না নেকি তো মাস্ক খান পিন্ধি লওঁ সদ্যহতে যেহেতু ধূলা বহুত হ'ব আৰু হেলমেটটো নিপিন্ধো কাৰণ ভিডিঅ'ত নাহিবই Guys, আমি কোৰামৰ পিছতে এইবাৰ যাই আছো দাউজেং আৰু 5 মিনিটমান পিছতে আমি পাই যাম দাউজেং ৱাটাৰফল আৰু এটা খুব ধুনীয়া প্লেচ আমি যাই আছো আৰু মানে হেউজিয়া যাব আৰু তো এটা আছিল গোটাইবিলাক আৰু এতিয়াও আগলৈ আৰু হেউজিয়া পাম বলক গুণ্ডকল হেউজিয়াৰ মাজলৈ আৰু ৰাস্তাটো আপোনালোকে চাব পাৰে এটা মানে নতুনকৈ বনাই আছে সো আমাৰ গাড়ী চকা এফালে গ'লে আগৰ চকাটো এফালে গ'লে পিছৰ চকাটো এফালে যায় হৈছে তো বলক আগলৈ যাওঁ আৰু মানে বহুত দিনৰ পৰা নাম শুনি আছো দাউজেং বহুত আহা দেখিছোঁ কিন্তু আমি আহি পোৱা নাছিলোঁ আৰু সেয়ে আজি আহিলোঁ বহুত দিনৰ এটা সপোন আছিল বাৰু সৰু সুৰা কিন্তু আহিবহে হোৱা নাছিল আৰু আজি আহিলোঁ ফাইনেলি মানে ল' বাজেট যিহেতু বাজেট সৰু সুৰা বাজেটেৰে আহিলোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব তেনে মোৰ প্ৰত্যেকটো ভিডিঅ'ই চাব পাৰে জাগা চাব কেউফালে কহুৱা আৰু কহুৱা কাষত আছে পাহাৰবোৰ আৰু আছে এটা সৰু চাই নদী মানে ধুনীয়া বিৰাট চাফা মানে আমাৰ এইফালে নদীবোৰ লেতেৰা হয় সদ্যহত তো গাইজ আমি ফাইনেলি আহি পাই গ'লোঁ দাউজেং আৰু ইয়াতে দাউজেঙত যিহেতু আমি ৱাটাৰফল চাম বুলি আহিছিলোঁ কিন্তু ইয়াত ৱাটাৰফল নাই আৰু এতিয়া আমি এইটো আছে নদী ইয়াত অলপ ফ্ৰেছ হ'লোঁ মুখ হাত ধুই তাৰপিছত এনেকৈ আৰু কিছুমান জেগা চাম আৰু ক'ত পাওঁ কি মানে ইয়াতে ভালদৰে আহি পোৱা নাই জীৱনত প্ৰথমবাৰ আহিছোঁ আৰু জেগাবিলাকৰ একো আইডিয়া নাই আৰু সেয়ে এনেকৈ আগত বোলে যাব লাগিব বুলি ক'লে এজনে কিন্তু ইয়াতে বাইক থৈ একেলে তাতে আকৌ মানুহ যোৱাটো ইমান এটা চিকিউৰ নহয় বুলি ভাবিলোঁ চ' নাযাওঁ এঘৰ ফালে ইয়াতে কেতিয়াবা চাৰিটা ফটো উঠোঁ এনেকৈ ভিডিঅ'টো বনাওঁ আপোনালোকো দেখাবলৈ বৰ বিশেষ একো নাই ইয়াতে এনেকুৱা পৰিৱেশটো কিন্তু খুব ভাল লগা এটা পৰিৱেশ ইয়াতে আছে আপোনালোকে চাব পাৰে এইবিলাক কহুৱা আৰু এইবিলাকৰ মাজত আছোঁ আমি মানে যান্ত্ৰিকতা পৃথিৱীখনৰ পৰা এটা দূৰত এটা ধুনীয়া খুব ভাল পৰিৱেশ এয়া আপোনালোকে আহিলে আহিব পাৰিব পিকনিক চিকনিক খোৱাৰ কাৰণে ধুনীয়া জেগা এয়া ধুনীয়া পিকনিক প্লেচ ইয়াতে খানা চানা খাব পাৰিব গা চা ধোৱাৰ কাৰণে টেনশ্যন নাই আৰু সেয়া আমি ইয়াতে অলপ ফটো চটো উঠি লওঁ নে কি কয় তো বলক চাৰিটা ফটো উঠোঁ আৰু দুটামান চিনেমেটিক শ্বট লৈ লওঁ ফটো চটো উঠা হ'ল আৰু এতিয়া বহুখিনৰ ৰ'দ বিৰাট ৰ'দ এখেতৰ কৃপাত ইয়াত থাকিব একদম অশান্তি হৈ গৈছে চ' আমি এতিয়া যাওঁ বৰ বেছি সময় নাই এটা ধৌকা খালোঁ বাৰু ৱাটাৰফল চাম বুলি আহিছিলোঁ কিন্তু ৱাটাৰফল দেখা নাপালোঁ ছাৰৰ দুখ তেলখিনি এনেই পৰা গ'ল তথাপি বাৰু একো নাই আমি এইখিনি তেলৰ দাম 102 টকা 102 টকা বোলে তেলৰ দাম আমি ঘূৰিলোঁ বহুত ঘূৰিলোঁ তাৰপিছত কোৰামৰটো গ'লৈ আগৰ ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই চাই লওক কোৰামৰৰ ভিডিঅ'টো আৰু এতিয়া দাউজেং ভিডিঅ'টো অলপ আগত যাই শেষ কৰিম মানে এইখিনিতে শেষ কৰি দিওঁ হেলমেটটো পিন্ধি লওঁ আগতে তো বন্ধুসকল ভিডিঅ'টো ইমানতে শেষ হৈ গ'ল আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো মানে কাষত থকা বেল বটনটোত ক্লিক কৰি দিয়ক যাতে মোৰ আহি থকা প্ৰত্যেকটো ভিডিঅ'ই চাব পাৰে তো বন্ধুসকল আজিলৈ লৈছোঁ বিদায় ধন্যবাদ জয় অসম।